সাবস্ক্রাইব বিলাক শেয়ার বিলাক লাইক কমেন্ট কৰি বিলাক আপুনি যাওক আমাৰ ডাইৰেক্টৰ হয় ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে চাই যাওক কেনেকুৱা শ্বুটিং কৰি কেনেকুৱা পাইছে গানটো লাজ কৈছে একো নাই কৈ দিয়া ভাল লাগিছে ন হেল্ল' গাইজ হোৱাটছ আপ পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি মই এটা ধুনীয়া লোকেশ্যনত গৈ আছোঁ মানে এটা ভিডিঅ' গানৰ শ্বুটিং হৈ আছে তৰুলতা বা আৰু পবা গৌৰৱ দাৰ খুব ধুনীয়া এটা গানৰ শ্বুটিং হৈ আছে আপোনালোকক ভিডিঅ'টো দেখাম আপোনালোকে চাই যাওক খুব ধুনীয়া এটা লোকেশ্যনত কৰি আছে সৰিয়হৰ মাজত ভিডিঅ'টো খুবেই ভাল হ'ব আপোনালোকে স্কিপ নকৰিব শ্বুটিঙৰ গোটেই শ্বুটিং কৰা দেখাম আপোনালোকে চাই যাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো জলদি ছাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ হিৰো হিৰইন শ্বট লৈ আছে এইবিলাক প্ৰেক্টিছ কৰিছে ডাইৰেক্টৰে দেখাই দি আছে আমাৰ ডাইৰেক্টৰ মই পালহি ফাইনেলি শ্বুটিং কৰা জেগাত মোৰ ডাইৰেক্টৰ নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ গানটো বিষয়ে অলপ ক'ব গানটো মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী পবা গৌৰৱৰ এটি খুব ৰোমান্টিক ঐনিতম হয় ফাগুন আহিছে যেতিয়া পলাশ শিমলুত ফুলিব লগতে সৰিয়হৰ দলিচা পাৰি মানে ফাগুনক আদৰিবলৈ দলিচা পাৰিলেই আমি ফাগুনৰ আগমুহূৰ্তত মানে গানটো ৰিলিজ দিবলৈ খুব চেষ্টা কৰিছোঁ আজি দ্বিতীয় দিনৰ মানে শ্বুটিং আৰম্ভ হৈছে আমাৰ মহুৰামুখৰ এটা ধুনীয়া লোকেশ্যন ৰঙাগৰা ঘাট বুলি এটা ঘাটত হৈ আছে ভাল লাগিছে গানটোত মানে কোৰিঅ'গ্ৰাফ কৰি তাতে প্ৰথমবাৰ কাৰণে শ্ৰদ্ধাৰ তৰুলতা কুটুম বাইদেউৰ কণ্ঠ নিগৰুৱা এটা গানত ডাইৰেকশ্যন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ লগতে সকলোৱে আশীৰ্বাদ কৰিব ইয়াত মানে অভিনয় কৰিছে মোৰ মৰমৰ ঘনিষ্ঠ ভাইটি গুঞ্জন দাও মনালী কাৰ্ডম এগৰাকী নৃত্যশিল্পী হয় বৰ্তমান অৰ্কিড পাৰ্কত নৃত্য কৰ্মৰত লগতে আগতেও বহুত ধুনীয়া এলবাম কৰিছে ৰাইজৰ পৰা মৰম কৰিবলৈ সক্ষম হৈছে লগতে দৃশ্যগ্ৰহণত আছে গোলাঘাটৰ এজন সুদক্ষ দৃশ্যগ্ৰহণকাৰী চন্দন পাচুংদা তাৰ লগতে সহযোগী হিচাপে আছে ভাইটি বসন্ত পাচুং গোটেই টিমটোত আছে এতিয়া প্ৰডিউচাৰ আছে আমাৰ ৰিতুল মেডক আৰু সাংবাদিক পৱন কামান আৰু ৰিতুলদাৰ লগত কাম কৰাৰ প্ৰথম অভিজ্ঞতা ভাল লাগিছে ৰিতুলদাৰ লগত আগতে কাম কৰিছোঁ ভাল লাগিছে আৰু লগতে কণমানিত আয়াং প্ৰিন্স এতিয়া বৰ্তমান বহুত জনপ্ৰিয় এজন শিশু শিল্পী নতুনকৈ ভুমুকি মাৰিছে আমাৰ মৰমৰ ভণ্টি অৰুণা কামান তাইও বহুত ধুনীয়া অভিনয় কৰিছে মোৰ ইমান কষ্ট হোৱা নাই আগৰ কামবোৰ বহুত কষ্টত কৰিছোঁ কিন্তু এইবাৰ ইমান কষ্ট অনুভৱ কৰা নাই ভাল লাগিছে আৰু লগতে আপোনাৰ পৰিচয়টো নামটো কৈ দিলে ভাল হয় আৰু মোৰ নামটো ৰাজীৱ টাইট মই গোলাঘাটৰ এজন সাংস্কৃতিক কৰ্মী এনেই কৰি আছোঁ ভাল পাওঁ সাংস্কৃতিক ক্ষেত্ৰখন সেইকাৰণে কৰি আছোঁ আপুনি বহুত দিনৰ পৰা এইখন ক্ষেত্ৰত লাগি আছে সেই ক্ষেত্ৰখনত লাগি আছোঁ আছামিজ ইণ্ডাষ্ট্ৰিটো অকণমান জড়িত আছিলোঁ জানমণিত কষ্টিম কৰিছিলোঁ আপোনাৰ আগত কৰা গান আছে ন আছে মোক লিংক দিব মই নিশ্চয় ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে দৰ্শকে চাব পাৰিব আৰু ভাল লাগিলে ধন্যবাদ লগতে আপোনালোকৰ চেনেলটোৰ নাম কি ব্লগ ফৰ আছাম সকলোৱে সহযোগ কৰিব ভাল ব্লগ আপোনালোকে যদি বিচাৰে ব্লগ ফৰ আছামত পাব লগতে আমাৰ এই অনুষ্ঠানটিৰ লগত মানে আমাৰ অনুষ্ঠানটি দেখুওৱাৰ কাৰণে আপোনালোক দুয়োলে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাব থেংক ইউ আৰু নতুন বছৰ হিয়া পৰা শুভেচ্ছা আপোনালোকে থাকিল ঠিক আছে ধন্যবাদ এয়া মেইন এক্টৰে শ্বুটিং কৰাৰ আগত আৰু ধূপ ধূনা লগাইছে আৰু যাতে শ্বুটিংটো ভাল হয় চাই যাওক সেইফালে ভিডিঅ'টো বহুত ভাল হ'ব
অলপ স্কিপ নকৰাকৈ চাই যাওক বহুত ইণ্টাৰেষ্টিং হ'ব মানে বহুত মজা লাগিব আপোনালোকে চাই যাওক আপোনালোকৰ ফোনবোৰ এনেই আছে নেকি মই বিজি আছো ইউটিউবত সার্চ কৰিলে পাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব আৰু এইবোৰ আৰু ন বাৰু হ'ব জেগা ক'ত হ'ব এইটো বাৰু কৰি লোৱা পিছত সুধিম এই আমাৰ গানটোৰ হিৰো হিৰইন আৰু এয়া এক্ট্ৰেছ সহযোগী মুনমি গানটোৰ বিষয়ে অলপ কৈ দিয়া গানটো কাৰ হয় অসমীয়াতে কওঁ নে অসমীয়াতে কোৱা আৰু গানটো হয় পবা গৌৰৱ দাস আৰু তৰুলতা কুতুম আৰু আমাৰ বৰ্মানাম গানটো কালি পৰহি পৰা চলি আছে বৰ্মানাম ন পবা গৌৰৱ দাৰ আৰু হিৰো গুঞ্জন কিবা এটা কোৱা একদম বহুত দিনৰ মূৰত ইয়াতে ভিডিঅ' এটা শ্বুটিং কৰি আছোঁ পবাদা আৰু তৰুলতা বাৰ ভাগৰ হয় চবে চাব কেনেকুৱা লাগিছে কমেণ্ট কৰিব 6-7 ভালেই লাগিছে গানটো ভালেই হ'ব আৰু ভণ্টি কেনেকুৱা লাগিছে ভাল ভাল লাগিছে লাগিছে ন তোমাৰ নামটো কাশ্মীনা খুব ধুনীয়া আৰু হাঁহিটো ধুনীয়া ছোৱালীজনীও ধুনীয়া ভালেই হ'ব ভিডিঅ' হয় নাই চবেই চাব আৰু কৈ দিয়া তুমি চবে চাবা কথা অলপ কৈ দিয়া আৰু আমাৰ দাদা চেনেলৰ ইউটিউব নতুনকৈ খুলিছে ছাবস্ক্ৰাইব কৰিবা চেনেলটো চবে হয় চবে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা চবে ছাপোৰ্ট কৰিবা লগ পাই আছোঁ আপোনালোকে চাই যাব আৰু গানটো সকলোৱে আদৰি ল'ব কোৱা আকৌ গানটোৰ বিষয়ে অলপ আৰু ভালকৈ ইমান ক'ব নাজানো এবাৰ আমাৰ মিচিং ৰাইজক Ngaluk garna mapuna kabila na ওচৰলৈ pasido oraka ngolotu be bidawa mirun de barokone kimada embula pun kabila amna akal dogo চেনেলটো বিষয়ে ক'লা চেনেলটো কলো সাবস্ক্ৰাইব lang share lang like কৰি দিলা চট ল'বলৈ প্ৰেক্টিছ কৰি আছে আৰু ভিডিঅ'টো খুবেই ধুনীয়া হ'ব আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আমি আশাবাদী আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ প্ৰডিউচাৰ বহি আছে কিবা এটা কওক গানটোৰ বিষয়ে সঁচাকৈ পবা গৌৰৱ আৰু তৰুলতা কুতুম দুয়োগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ কণ্ঠলগোৱা বাৰ্মানেম্পে গান
তাৰে অফিচিয়েল ভিডিঅ'টো আমাৰ ছাইডৰ দ্বাৰা ডাইৰেকশ্যন কৰিছে তাত অলপ মই সহযোগ কৰিছোঁ আৰু নতুনকৈ শিল্পীসকলক আমি সদায় উৎসাহিত কৰিব লাগে কিন্তু আগলৈ যোৱাৰ ক্ষেত্ৰত আমি যুৱ সমাজে বা সকলোৱে যদি সহায়ৰ হাত আগবঢ়ায় তেতিয়া নিশ্চয় আমাৰ এই অঞ্চলৰ পৰা ইমান বানপীড়িত অঞ্চলৰ পৰা গৈ এটা প্লেটফৰ্ম দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ গতিকে সিহঁতৰ শিল্পীসকলৰ কলাকুশলীসকলৰ সদায় আমি উন্নতি কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি সহায় কৰি যাম আৰু ভিডিঅ'টো কোনটো চেনেলত আপলোড হ'ব মানে এইটো আমি আলোচনা কৰি আছোঁ এইটো আয়াং প্ৰিন্সৰ নিজৰ ইউটিউব চেনেল আছে আৰু পবা গৌৰৱৰ লগতো আমি আলোচনা কৰি আছোঁ আৰু খুব ধুনীয়া হ'ব বুলি আমি আশাবাদী আৰু ৰাইজে আঁকোৱালি ল'ব থেংক ইউ আজি ভাল লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে ন আৰু তুমি বোলে খুব ধুনীয়া ডান্স কৰা আৰু তোমাৰ চেনেলটোৰ নাম কৈ দিয়া মোৰ চেনেলটোৰ নাম আয়াং প্ৰিন্স অফিচিয়েল আয়াং প্ৰিন্স অফিচিয়েল আপোনালোকে সকলোৱে চাব পাৰে ইউটিউবত চাৰ্চ কৰি নাচিবলৈ প্ৰেক্টিচ কৰি আছে আৰু আপোনালোকে ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আগলৈ আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ বাই বাই দোস্ত লাষ্ট কৈছে একো নাই কৈ দিয়া ভাল লাগিছে ন ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কমেণ্ট কৰিবলৈ